Hello everyone, welcome back to my another mini vlog আৰু আজি আমি গৈ আছো আমাৰ নামঘৰলৈ কিয়নো আজি আমাৰ 9 দিয়া গতিকে ভাবিছো যে আপোনালোককো আমাৰ বৰনামঘৰ ভাগ দেখাই দিম আৰু এতিয়া মায়ে মই আহি আছো আমাৰ বৰনামঘৰলৈ আহা এয়া শৰ্টকাট হয় দেই পিছে আমি মেইন গেটেদি অহা নাই এয়াহে হৈছে আমাৰ মেইন গেটখন মই কৈছো নহয় আমাৰ শৰ্টকাট দিহে আহিছো এখন আমাৰ মেইন গেটখন আৰু আপোনালোকক দেখাই দিছো আমাৰ ৰাঙলী চৌৰাটো এয়া চক এটো নতুনকৈ বনাইছে দেই মানে বেছি দিন হোৱা নাই বনোৱা বহুত ভাল লাগে ইয়ালৈ আহি পেলাই আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আমাৰ বৰনামঘৰ ভাগ চাবলৈ আৰু ইয়াত শৰায়ো দিওঁ আমি বহুত ভাল লাগিলে আজি আহি পেলাই তাৰপা খালো আমি চাহ আৰু এতিয়া গাই আছে নাম তাৰপাছতে আপোনালোকক মই দেখাই দিছো আমাৰ পুখুৰী ভাগত কাছ মাছ বহুত বেছি আছে আৰু আমাৰ নামঘৰত যে এদিন কাছয়ে কণীও পাৰিছিলে এয়া দেখিছেনে আমাক প্ৰসাদ দিলে আৰু আজিলৈ আহিছো আকৌ